বছৰ আজি আমাৰ আৰম্ভ কৰিলোঁ। আমি যিটো আছে আমাৰ 5 জুনটো টাৰ্গেট কৰিছিলোঁ, কিন্তু 5 জুনত যিহেতু বিভিন্ন ঠাইত প্লেণ্টেশ্যন প্ৰগ্ৰামবিলাক লোৱা হ'ল, সেইকাৰণে আমি সেইটো আজিৰ তাৰিখত এইটো লোৱা হৈছে। আৰু আজিৰ পৰা বিশেষভাৱে আমি কিছুমান সিদ্ধান্ত লোৱা হৈছে যে আজিৰ পিছত আমাৰ প্লাষ্টিক ইউজ যিটো আছে সেইটো ছেক্ৰেটাৰিয়েটত প্ৰথমতে ছিংগল ইউজ প্লাষ্টিকটো আমি বন্ধ কৰা হ'ব। ইয়াত কোনো ছিংগল ইউজ প্লাষ্টিক যিটো পানীৰ বটলেই হওক বা বেলেগ প্লাষ্টিকৰ যি ফৰ্মেটে নহওক কিয় এইটো ইউজ কৰা নহ'ব। এক সপ্তাহৰ ভিতৰত সম্পূৰ্ণভাৱে এইটো বন্ধ কৰাৰ কাৰণে টাৰ্গেট লোৱা হৈছে। আৰু সেইকাৰণে আজি বডোলেণ্ড গ্ৰীণ মিছনৰ পৰা ষ্টেইনলেছ ষ্টীল বেম্বো এটা ফ্লাস্ক চবকো দিয়া হৈছে, যাতে চবে পানী লৈ অহা হয়। ইয়াৰ লগতে প্লেণ্টেশ্যনো আমি আৰম্ভ কৰিছোঁ। বডোলেণ্ড গ্ৰীণ মিছনৰ মোটামোটা 3টা অবজেক্টিভ আছে। এটা হ'ল বডোলেণ্ড অঞ্চলত যিটো 34% ফৰেষ্ট আছিলে, ইয়াৰে 14% ফৰেষ্টটো ধ্বংস কৰা হৈছে যোৱা দশকৰ পৰা দশক ধৰি, আৰু সেইটো ৰিজেনেৰেট কৰিব লাগে। সেইকাৰণে মেছিভ প্লেণ্টেশ্যন হ'ব। আমি ইতিমধ্যে 440 স্কুৱেৰ কিলোমিটাৰ ৰায়মানা নেশ্যনেল পাৰ্ক ঘোষণা হোৱাৰ পিছত আৰু 100 স্কুৱেৰ কিলোমিটাৰৰ এটা আৰু নতুনকৈ ফৰেষ্ট ডিক্লেয়াৰ কৰিবলৈ গৈ আছোঁ। আৰু যিখিনি এফৰেষ্টেশ্যন হ'ল তাত ডিফৰেষ্টেশ্যন কৰাৰ কাৰণে মেছিভ প্ৰগ্ৰাম লোৱা হৈছে, যাৰ কাৰণে আমি 9খন ডাঙৰ নাৰ্চাৰী কৰা হৈছে, য'ত প্ৰায় 5 লাখ কৰি প্লেণ্ট ইতিমধ্যে চিপলিংছ তাতে আছে। এইখিনি আমাৰ এটা ডাঙৰ এচিভমেণ্ট। লগে লগে ছিংগল ইউজ প্লাষ্টিক বন্ধ কৰা 3 বছৰ আমি টাৰ্গেট লৈছোঁ। 3 বছৰত বিটিআৰ অঞ্চলত ছিংগল ইউজ প্লাষ্টিকটো যাতে আমি শেষ কৰিব পাৰোঁ, ইয়াৰ কাৰণে এৱাৰনেছ হ'ব। আৰু ইয়াৰ লগতে আমাৰ তৃতীয় যিটো এজেণ্ডা আছে, এইটো গ্ৰাউণ্ড ৱাটাৰ যিটো ইউজ কৰা সেইটো লাহে লাহেকৈ কমাব লাগে, আৰু 10 বছৰলৈকে এইটো সম্পূৰ্ণভাৱে বন্ধ কৰাৰ কাৰণে আমি টাৰ্গেট লৈছোঁ। কাৰণ আমাৰ চ'ৰ্চত পানী আছে, বহুত নদী আছে, বহুতখিনি আমাৰ ব্যৱস্থা আছে। কিন্তু ইয়াৰ কাৰণে আমি এতিয়া IITৰ প্ৰফেচাৰসকলক লৈ পেলাই কিছুমান ৰিচাৰ্চ ষ্টাডি আমাৰ আৰম্ভ হৈছে। ইয়াত মানে কি হৈছে যে এই বছৰ আমি দেখিবলৈ হঠাৎ কোকৰাঝাৰ ডিষ্ট্ৰিক্ট, চিৰাং ডিষ্ট্ৰিক্ট, বাক্সা ডিষ্ট্ৰিক্টত কিছুমান গাঁওবিলাকত পানী শুকাই গৈছে আৰু 100 ফিট তলত পানীটো গুচি গৈছে। গতিকে সেইটো আজিৰ নহয়, যোৱা 30, 40, 50, 100 বছৰত আমি কৰি অহা ভুলৰ কাৰণে আজি সেই পৰিণামটো পাইছে। গতিকে আমি খন্তেক সময়ৰ কাৰণে ক'ৰবাৰ পৰা পানী খোৱা বা পানীৰ ব্যৱস্থা কৰা এইবিলাক আমি কৰি আছোঁ, কিন্তু পাৰ্মানেণ্ট চলিউশ্যনটো কি হ'ব? সেইকাৰণে আমি এটা টাৰ্গেট লৈছোঁ যে যিটো গ্ৰাউণ্ড ৱাটাৰ ইউজ কৰা এইটো যিমান সোনকালে পাৰে সেইটো কমাই যাব লাগে। এইটো এগ্ৰিকালচাৰ পাৰ্পছতে হওক, ড্ৰিংকিং ৱাটাৰ পাৰ্পছতে হওক, আদাৰ ইউজৰ কাৰণেই হওক, আমি যিমান পাৰোঁ সোনকালে ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং, বাকী চ'ৰ্চৰ পৰা পানী ইউজ কৰা, এই টাৰ্গেটবিলাক লৈ পেলাই আমি কাম কৰি আছোঁ। এইটো এটা ডাঙৰ এটা এইটো মানে ইছ্যু হয়। কাৰণ এতিয়া চাওক আপুনি, নট অনলি ফৰেষ্ট ডিপাৰ্টমেণ্ট, আমাৰ MG এনৰেগাটো প্লেণ্টেশ্যন হয়। বহুত মানে প্ৰত্যেক বছৰতে লাখ লাখ কোটি টকাৰ মানে প্লেন্টছবিলাক অল ইণ্ডিয়া মানে প্লেণ্টেশ্যন প্ৰগ্ৰামবিলাক হয়, কিন্তু বহুত প্লেন্টছবিলাক জীয়াই নাথাকে। সেইকাৰণে এইটো বডোলেণ্ডত আমি এতিয়া মিছন মোডত আনিছোঁ। ইয়াত ফৰেষ্ট ডিপাৰ্টমেণ্ট, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট, ছইল কনজাৰ্ভেশ্যন ডিপাৰ্টমেণ্ট চবকো লৈ পেলাই এটা মিছন মোড প্ৰগ্ৰামত আনিছোঁ। সেইকাৰণে ক্লাববিলাক এতিয়া আমি ল'বলৈ বিচাৰিছোঁ, NGOছবিলাক ল'বলৈ বিচাৰিছোঁ, যাতে এজোপা গছ ৰুলে এই গছটো যাতে একদম পাৰ্মানেণ্টলি জীয়াই ৰাখিব পাৰে বা এইটো ডাঙৰ হোৱালৈকে কেয়াৰ ল'ব পাৰে। সেইকাৰণে এইটো মিছন মোড প্ৰগ্ৰামত লোৱা হৈছে। কাৰণ আমি দেখা পাইছোঁ যিমানেই প্লেণ্টেশ্যন প্ৰগ্ৰাম লয়, আজিতো গোটেই জংঘল হৈ যাব লাগিছিল। MG এনৰেগাতো বহুত স্কিম আছে যিবিলাক মানে প্লেণ্টেশ্যনৰ কাৰণে, প্লেণ্টেশ্যন কৰিও কিন্তু প্লেণ্টেশ্যনটো আমি বাস্তৱত দেখিবলৈ নাপাওঁ। এনক্ৰচমেণ্ট বহুত আছে। এই এনক্ৰচমেণ্টৰ কাৰণে আমাৰ ৰোড মেপ হৈ গৈছে। অতি শীঘ্ৰে আমি 2-3টা জেগাটো আমি ফ্ৰী কৰিম আৰু তাত প্লেণ্টেশ্যনো আৰম্ভ কৰি দিম। ইয়াৰ পিছত গোটেই ৰোড মেপ আমাৰ হৈ গৈছে বডোলেণ্ডত, য'ত এনক্ৰচমেণ্ট আছে সেই এৰিয়াবিলাক। গতিকে আমি চাই লৈছোঁ তাত কিছুমান যিবিলাক লেণ্ডলেছ মানুহ আছে, কিবা আছে, এইবিলাকত ক'ৰবাত প্লেচিং কৰিম। যিবিলাকৰ মাটি বাৰী ঘৰ আছে সিহঁতক নিজৰ ঘৰত পঠাই দিম।